আজি হৈছে কাতি বিহু। মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাতিপুৱা সোনকালে শুই উঠি শেৱালি ফুলবোৰ বুটলি মই অপেক্ষা কৰি আছোঁ গধূলিলৈ। কাৰণ কাতি বিহুৰ মজাটোতো গধূলিয়েই পোৱা যায়। আমি ওচৰৰ ল'ৰা ছোৱালীবোৰ ওলাই আহি ঘৰে ঘৰে বুট বুটলিবলৈ গ'লোঁ। বুট বুটলাৰ পাছত আমি গ'লোগৈ অখৰা চাবলৈ বুলি। কাৰণ আজি বৰঅখৰা। বৰঅখৰাটো কিন্তু বহুত মানুহ হয় দেই। একেবাৰে মানুহৰ ভিৰ লাগি আছে। আৰু এইবোৰ সকলো বাদ দিয়ক, আপোনালোকক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576তম